নমস্কাৰ। আবৃত্তি কৰিবলৈ ওলোৱা কবিতাৰ শিৰোনাম 10জন ডেকা মানুহৰ প্ৰত্যাৱৰ্তন। কবি নীলমণি ফুকন। আমি উভতি অহাৰ সময়ত ক'তো পোহৰ নাছিল, কিন্তু আদিম সময়ৰ পৰাই পোহৰৰ লগত আমি এটা ৰহস্যজনক সম্পৰ্ক ৰক্ষা কৰি আহিছোঁ। সেইবাবে পোহৰৰ অভাৱ আমি অনুভৱ কৰা নাছিলোঁ। আমি আছিলোঁ নিজেই লৰচৰ কৰিব পৰা একোটা ক'লা শিল। এটা সময়ত এনেকুৱা শিলৰ ভিতৰখন খুলি আমিয়েই তাত শলিতা জ্বলাই পিশাচ খেদিছিলোঁ। লালুকি পোকৰ দৰে আন্ধাৰবোৰ আমাৰ চুলিৰ মাজত পিৰপিৰাই ফুৰিছিল। চুলিত জট বন্ধা আন্ধাৰবোৰ, আহ কি উৎকট আন্ধাৰ আছিল। গোমা বতৰ। পুৰণি চহৰখনৰ ৰাস্তাৰে আহোঁতে পাতালৰ ভিতৰেদি অহা যেন লাগিছিল। এজাক চক খোৱা ষাঁড়গৰুৱে আমাক ঠেলি লৈ আহিছিল। বহুত দিনৰ আগতে এদল মানুহে এনেকুৱা এজাক ষাঁড়গৰুৰ নেজত ধৰি পাৰ হৈছিল ছাই আৰু এঙাৰৰ এখন নদী। চহৰখনৰ ঘৰবোৰ আছিল খেলি মেলিকৈ পেলাই থোৱা কিছুমান কফিন। কফিনবোৰৰ ভিতৰত শুই আছিল কেহেৰাজ বৰণৰ সেই মানুহবোৰ। অত্যাধিক ধৰ্মশাস্ত্ৰ অধ্যয়ন কৰি তেওঁলোকে কীট পতংগ আৰু মকৰাৰ সপোন দেখিছিল। এটা নিৰ্মম সময়ত আমি উভতি আহিব লগা হৈছিল। আমাৰ অস্তিত্ব আছিল সেই নিৰ্মম সময়ৰ জ্যোতিষ্মান অংশ বিশেষ। পাছোতা মৰা গাধ আমাক খানি কৰি নিবলৈ কোৱা হৈছিল। আদেশ অমান্য কৰাৰ অধিকাৰ আমাৰ নাছিল। কেৱল কৰ্তব্যক আমি জানিছিলোঁ দুখ। আমাৰ আত্মাৰ আন এটা নাম আছিল দুখ। আমি 10জন ডেকা মানুহে এই দুখক ক্ৰোধলৈ পৰিৱৰ্তিত কৰিবলৈ বিচাৰিছিলোঁ। হে আমাৰ আকাংক্ষাৰ একান্ত অনুৰাগী ক্ৰোধ, হাই লেলিহান ক্ৰোধ, ঢৌ আৰু ধুমুহাৰ ৰণাংগন, আবহমান হে প্ৰচণ্ড সমুদ্ৰ। সমুদ্ৰৰ শেষ ক'ত নীলকল্লোলৰ? ধন্যবাদ।